হেল্ল' দোস্তো স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল SKGYT নিউজলৈ। বন্ধুসকল, প্ৰথমতে মই আপোনালোকক ক্ষমা কৰিছোঁ কাৰণ মই বহুত দিন ধৰি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। হ'লেও আপোনালোকে আজিৰ পৰা ভিডিঅ'সমূহ পাব। তো ব'লক আজি ভিডিঅ'টোৰ ফালে আমি আগবাঢ়ো। বন্ধুসকল, আপোনালোকে নিশ্চয় ৰঙৰ জনপ্ৰিয় চিৰিয়েল ভাড়াঘৰখন চাইছিল আৰু ভাড়াঘৰ ভাল পোৱা ব্যক্তিসকললৈ এটা সুখবৰ আছে কি 4 ফেব্ৰুৱাৰীৰ পৰা এই চিৰিয়েলখন পুনৰ সম্প্ৰচাৰ হ'ব আৰু এইবাৰ এই চিৰিয়েলখন সম্পূৰ্ণ নতুন চিন্তাধাৰাৰে বনোৱা হৈছে। মই আপোনালোকক প্ৰমোটো দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু কপিৰাইট ক্লেইম লাগি যাব পাৰে। সেইবাবে মই আপোনালোকক প্ৰমোটো নাই দেখুওৱা। আপোনালোকে ইউটিউবত চাৰ্চ কৰিব পাৰে ভাড়াঘৰ প্ৰমো বুলি, আপোনালোকৰ সন্মুখত ওলাই যাব, বা আপোনালোকে ৰং টিভি নিউজ চিৰিয়েল বুলিও মাৰিলে আপোনালোকৰ সন্মুখত ভাড়াঘৰ প্ৰমোটো ওলাই যাব। বন্ধুসকল, মই আপোনালোকক চিৰিয়েলখনৰ কিছুমান স্ক্ৰীনশ্বট দেখুৱাইছোঁ, আপোনালোকে চাই লওক। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল SKGYT নিউজক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।